Hello guys, কি খবৰ আপোনাৰ লগত সবৰে? I hope you all are doing good in your life. Guys, আজি মই গৈ আছোঁ মাইণ্ড ফেষ্টিভেলত। So এতিয়া আমি উবান লৈ পিনি গৈ আছোঁ। আমি এতিয়া ট্ৰেইনত যাম। So আমাৰ ট্ৰেইন আহিব 4 মিনিটছৰ পিছত। আমি ৱেইট কৰি আছোঁ ট্ৰেইনৰ কাৰণে। So আমি ৰমাবাগ ষ্টেচন অলপ আগতে আহি পালোহি আৰু ষ্টেচনৰ পৰা ওলাই চব ইমান ভিৰ লাগি আছে, চব মেলা চাবলৈ আহিছে। এইটো প্লেচৰ নেম হয় ৰমাবাগ আৰু এইটো ফ্ৰেংকফুৰ্টৰ অল্ড টাউন বুলিও কয়। আৰু চব চিধা গ'লে মাইন ৰিভাৰখন পাম। আমি সেইফালে যাম এতিয়া। মাইন ৰিভাৰ পাৰতে বহুত শ্বপছ লাগিছে আৰু ফেয়াৰ ৰাইডছো আছে। চব ব'লক চাওঁ। এতিয়া চব ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণেও এণ্টাৰটেইনমেণ্টৰ কাৰণে সেইটো দিছে। এতিয়া ল'ৰা ছোৱালীবিলাকৰ বৰো নহ'ব আৰু। ল'ৰা ছোৱালীবোৰক দেখি মোৰো কৰিবলৈ মন গৈছে। বহি যাওঁ নি? এয়া কিবা কিবি স্নেক্স খাব পাৰি। কোনফালে যাবা? চ' আগতে লেফ্টত চাওঁ কি আছে। ইয়াত চব টেটু বনাব পাৰি যদি আপোনাৰ টেটু বনাবলৈ মন আছে। ইয়াত টেটু বনাই আছে। ইয়াত ষ্টাফ টয় গেম সেইটো পিক আপ কৰা মেচিনটো আছে। চ' এইটো ৰাইডক কয় ফিল দ্য হুইল ৰাইড। এইটো দেখি সঁচাকৈ মোৰ বহুত ভয় লাগিছে। মই যে নোৱাৰোঁ দেই ইয়াত উঠিব। আৰু এইটো চাওক, এইটো ৰাইডৰ নেম হয় টপ স্পিন ৰাইড। এইটোতো দেখি আৰু ভয় লাগিছে। মই নোৱাৰোঁ সঁচাকৈ, চিৰিয়াছলি মই নোৱাৰোঁ এনেকুৱা ৰাইডছত উঠিবলৈ। ইয়াত বম্বে মিঠাই দি আছে। ইয়াত কেণ্ডি ফ্লছ বুলিও কয়। আৰু ইয়াত পিজ্জা দি আছে চাগে। গোন্ধটো ভাল আহিছে। আৰু এইটো চব, এইটো ৰাইডক কয় ফেয়াৰ গ্ৰাউণ্ড ৰাইড। চব মানুহবোৰ চব হাৱাতে উৰি আছে। কোনোবাই ওপৰৰ পৰা বমি কৰি নিদিলে হ'ল আৰু।
এতিয়া আমি মাইন ৰিভাৰ কিনাৰত খোজকাঢ়ি আছোঁ আৰু অলপ পিছত আমি আকৌ ফেষ্টিভেললৈ যাম চ' প্ৰাঞ্জলে মেলাত এয়াৰগান চলাইছে পুৰা মাৰি আছে আমাৰ ফুৰি হৈ গ'ল আমি এতিয়া ঘৰলৈ যাব লৈছোঁ ইয়াতো ইমানে ভাল লাগিছে থাকি বাট সময় হৈ গৈছে চ' এতিয়া আমি ঘৰলৈ যাওঁ আমি এতিয়া ঘৰলৈ গৈ আছোঁ চ' এয়া পাই গ'লোহি চ' ইয়াত আছে ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখন মই কেতিয়া অহা নাই ইয়াত খাবলৈ যাব লাগিব চ' আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি বহুত ভাল লাগিছে দেন শ্বেয়াৰ কৰিব